নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল খাতি ফুলক ৰাজলৈ আপোনালোকক স্বাগতম জনাইছো যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আপুনি তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব থ্যাংক ইউ কৰোনা ভাইৰাছ বা কোভিড-19ৰ উৎপত্তিস্থল হৈছে চীন আৰু এই চীনে তেওঁলোকৰ নিজৰ কুকাৰ্যবোৰ লুকাবলৈ বিশ্বৰ আগত এটা নতুন উপস্থাপন কৰিছে যে ভাৰতৰ লগত সীমাবিবাদ কৰি যুদ্ধৰ ভাবুকি প্ৰদান কৰিছে ইয়াৰ দ্বাৰা চীনে সমগ্ৰ বিশ্বৰ আগত এটা নতুন বিষয় কৰোনা ভাইৰাছৰ কথা পাহৰি এটা নতুন বিষয় দৃষ্টিগোচৰ যেন হয় তাৰ বাবে তেওঁলোকে প্ৰয়াস কৰিছে সেয়েহে ভাৰত আৰু চীনৰ মাজত সীমাবিবাদ অধিকভাৱে বৃদ্ধি পাই আহিছে সেইদিনা চীন আৰু ভাৰতৰ সৈনিকৰ মাজত এটা সংঘাত হৈছিল আৰু এই সংঘাত সৃষ্টি হোৱাৰ ফলত ভাৰতীয় সৈন্যৰ 20 জনকৈ সৈনিক শ্বহীদ হয় দেশৰ হকে প্ৰাণ আহুতি দিয়ে আৰু লগতে চীনৰো 45 জনমান সৈন্য শ্বহীদ হোৱাৰ খবৰটো প্ৰকাশ পাইছে আৰু এই সংঘাতটো সৃষ্টি হৈছিল ভাৰত আৰু চীন সীমান্তৰ লাডাখত গালৱান উপত্যকা নামৰ এটা সীমান্তত এই সংঘাত হৈ ভাৰতৰ 20 জনকৈ সৈনিকে দেশৰ হকে প্ৰাণ আহুতি দিব লগা হৈছিল এই সময়তে এলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো এই বীৰ শ্বহীদসকলে দেশৰ হকে প্ৰাণ আহুতি দিয়াৰ সময়তেই ভাৰতৰ সকলো জেগাতে প্ৰতিবাদৰ সৃষ্টি হয় আৰু লগতে সকলো চীনা সামগ্ৰী বৰ্জন কৰিবলৈ সকলোকে অনুৰোধ জনায় লগতে চীনাৰ টিকটক আৰু অন্যান্য যিকোনো এপছ বা আদি সকলো আনইনষ্টল কৰিবলৈ ভাৰত চৰকাৰৰ লগতে সকলো দেশবাসীয়ে আহ্বান জনায় বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে চীনে প্ৰথমতে প্লাষ্টিক সামগ্ৰীবোৰ সাপ্লাই কৰিছিল তাৰপিছত লাহে লাহে তেওঁলোকে আমাৰ সকলোবোৰ উপযোগী বস্তু যেনে দৰকাৰী বস্তু যেনে মোবাইল টিভি সকলো ধৰণৰ উচ্চ প্ৰযুক্তিৰ বস্তুবোৰ তেওঁলোকে ভাৰতৰ বজাৰতে বা অন্য বিশ্বৰ বজাৰতে তেওঁলোকে এইবোৰ বস্তু সাপ্লাই কৰি আহিছে চীনৰ জনসাধাৰণে কিন্তু চৰকাৰৰ সকলো কথা মানে আৰু তেওঁলোকৰ নিজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে তেওঁলোকে বাহিৰৰ সকলো আমি যেনেদৰে ফেচবুক হোৱাটছআপ ব্যৱহাৰ কৰোঁ তেওঁলোকে ব্যৱহাৰ নকৰে তেওঁলোকৰ নিজৰ চীনাৰ নিজে তৈয়াৰী ফেচবুক হোৱাটছআপ টুইটাৰ আদিবোৰ ব্যৱহাৰ কৰে ভিতৰত প্ৰথমটো হৈছে সমগ্ৰ বিশ্বতেই গুগল ক্ৰম ব্যৱহাৰ কৰা হয় আৰু চাইনাত ব্যৱহাৰ কৰা হয় ইউচি বাজাৰ জনসাধাৰণে ব্যৱহাৰ কৰে ইউচি বাজাৰ আৰু ঠিক তেনেদৰে চাৰ্চ ইঞ্জিনৰ ক্ষেত্ৰত গুগল ব্যৱহাৰ কৰা হয় সমগ্ৰ বিশ্বতে চীনত ব্যৱহাৰ কৰা হয় বাইডু বুলি চাৰ্চ ইঞ্জিন এটা আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বতে অনলাইন শ্বপিঙৰ কাৰণে এমেজন ফ্লিপকাৰ্ট ব্যৱহাৰ কৰা হয় চাইনাত ব্যৱহাৰ কৰা হয় alibaba.com ৱেবছাইটৰ দ্বাৰা তেওঁলোকে শ্বপিং কৰা ঠিক তেনেদৰে সমগ্ৰ বিশ্বতে হোৱাটছআপ ব্যৱহাৰ কৰা হয় চাইনাত ব্যৱহাৰ কৰা উইচাইট নামৰ এপ্লিকেশ্যন এটা আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বত জিমেইল ব্যৱহাৰ কৰা হয় কিন্তু চাইনাত ব্যৱহাৰ কৰা হয় royaltyq.com আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বতেই ফেচবুক ব্যৱহাৰ কৰা সমগ্ৰ বিশ্বৰ জনসাধাৰণে কিন্তু চাইনাৰ জনসাধাৰণে ব্যৱহাৰ কৰে renren.com বুলি আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বত টুইটাৰ ব্যৱহাৰ কৰা হয় তাত ব্যৱহাৰ কৰা হয় উইব্ৰো ব্যৱহাৰ কৰা হয় আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বতে ভিডিঅ' চাবৰ বাবে ইউটিউব ব্যৱহাৰ কৰা হয় আৰু কিন্তু চাইনাৰ জনসাধাৰণে ইউটিউবৰ সলনি তাতে ভিডিঅ' চাব ব্যৱহাৰ কৰা হয় ইউকো বুলি এপ্লিকেশ্যন এটা আৰু ঠিক তেনেদৰে সমগ্ৰ বিশ্বৰ জনসাধাৰণে পাবজি গেম খেলে আৰু ঠিক তেনেদৰে কিন্তু চাইনাত এই গেমটো সম্পূৰ্ণভাৱে বেন হয় সেইকাৰণে তাতে খেলে গেম অফ পিচ একদম পাবজিৰ দৰে এটা সম্পূৰ্ণ গেম আৰু এনেদৰেই চাইনাত সকলোবোৰ বাহিৰা এপ বা এপ্লিকেশ্যনৰ ছ'চিয়েল মিডিয়া বন্ধ তেওঁলোকৰ নিজৰ এপ্লিকেশ্যন বা এপবোৰহে তেওঁলোকৰ তাতে ব্যৱহাৰ কৰিব পাৰি আৰু এই দ্বাৰাই চীনত বহুতো অৰ্থনৈতিক উন্নয়ন তেওঁলোকে এনেদৰে লাভ কৰি আছে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে খাতি ফুলক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব